হেল্ল' গাইছ, আকৌ এবাৰ স্বাগতম মোৰ ইউটিউব চেনেললৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল নীল বিকাশ ব্লগ। আৰু আজি এটা বহুত ধামাকা ভিডিঅ' কৰিব গৈ আছোঁ। আৰু আজি কোনো ব্লগ ভিডিঅ' নহয়, আজি ঘৰতে এটা ধুনীয়া মানে থাম্বনেইল আৰু টাইটেল দেখি চাগে গম পাইছে কেনেকুৱা ভিডিঅ' হ'ব গৈ আছে। আৰু একদম লাষ্টলৈকে চাই থাকক, বহুত এক্সাইটেড হৈ আছোঁ, কি হ'ব একো গম নাপাওঁ। আৰু এতিয়া ধুনীয়াকৈ চব তৈয়াৰী কৰি লওঁ, তাৰপিছত মানে কৈ দিছোঁ আজি এটা ফুড চেলেঞ্জ কৰিম। আৰু ভণ্টি আৰু মই তো কি কেনেকুৱা হ'ব একো গম নাপাওঁ, তাই জিকিব নে মই জিকিব, আৰু পানিছমেণ্টো বহুত হেভি হ'ব। তো একদম লাষ্টলৈকে চাই থাকক আৰু ধুনীয়াকৈ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ব'লক গাইছ, এতিয়া মই ধুনীয়াকৈ বস্তু আনিবৰ কাৰণে দি পঠিয়ালোঁ, সেই আহি আছে, তাৰ কাৰণে ৰখি আছোঁ এতিয়া। আৰু ধুনীয়াকৈ চব তৈয়াৰী কৰি লওঁ, আৰু কি হ'ব গম নাপাওঁ। আৰু খোৱা বোৱাততো আমি এনেও ভালেই, সৰুৰ পৰাই ভাল, তাইও বহুত ভাল, তাই মানে পূৰা মানে দুটা আৰু পূৰা ভাল, আৰু দুইটা পূৰা একদম খোৱা বোৱাত ভালেই। আৰু কাৰ লগত কৰি মানে চেলেঞ্জটো হ'ব সেইটো চাগে গম পাইছোঁ থাম্বনেইলত দেখি। আৰু কৈ দিছোঁ মোৰ ভণ্টি হয় তাই, আৰু তেতিয়া জেঠাই ছোৱালী, আৰু তাইৰ লগত এতিয়া চেলেঞ্জটো কৰিম। আৰু এতিয়া কি হ'ব কি নহ'ব একো গম নাপাওঁ। ধুনীয়াকৈ এতিয়া বস্তুকেইটা আনি লওক, অনাৰ পিছত বনাই লোৱাৰ পিছত ধুনীয়াকৈ দেখাই আছোঁ একদম। তো গাইছ, এতিয়া মেগী চেগী চব আনি ল'লোঁ, আৰু একদম ধুনীয়া পানিছমেণ্টো এই ধুনীয়া বস্তু এটা আছে চাওক। আৰু এতিয়া ধুনীয়াকৈ এইবোৰ বনাই লওঁ, বনাই মেলি একদম ধুনীয়াকৈ লগাই আছোঁ বোলক। মোৰ নিজৰ ওপৰত বিশ্বাস আছে যে মই জিকিমেই, আৰু পানিছমেণ্টটো মানে তেতিয়া দেখাই দিম আৰু কি হয়। চ' এনেও জিকিমেই গম পাওঁৱে, তো চাই লওক কি হয়। আৰু জিকিম বুলি কৈছোঁৱে, কাৰণ তাইও অকণমান মানে খোৱা বোৱাত আৰু অলপ ভাল, আৰু তো চাই লওক কি হয়। আৰু ব'লক চাই থাকক, যাওঁ। তো গাইছ, কাৰিকৰ আৰু এয়া আমাৰ চেলেঞ্জৰ বেলেগ এগৰাকী ধুনীয়াকৈ উলিয়াই আছে, আৰু প্লাছ এই বনি আছে। এতিয়া ধুনীয়াকৈ এয়া বনাই চনাই চব ধুনীয়াকৈ কৰি ল'লোঁ। আৰু একোবা মানুহ চোৱক, এতিয়া চবেই একদম মুখ লগাই আছে, গম নাপাওঁ এতিয়া কি হয়। আৰু ধুনীয়াকৈ এতিয়া এই আৰু এই আছে এই সৈতে চেলেঞ্জ হ'ব। আৰু এতিয়া ধুনীয়াকৈ ষ্টাৰ্ট কৰোঁ, তো ব'লক। তো গাইছ, এতিয়া আমাৰ ধুনীয়াকৈ হেৰি হৈ গ'ল। আৰু এয়া দেখিছে মানে আমাৰ দুটাৰ মাজত এতিয়া চেলেঞ্জ হ'ব, এইখিনিতে বহুত মহাৰাক্য হয়। আৰু এতিয়া কোন জিকে নাযাওঁ, এতিয়া ধুনীয়াকৈ ষ্টাৰ্ট কৰি দিওঁ। আৰু পূৰা গৰম হৈ আছে, মেগী দেখালোঁ কি আছিলে। তো দুটাই সমান সমান মেগী হয়, এই অকণমান বেছিকৈ লৈছে বাৰু, শুকুৱোৱা যে একো নাই। এতিয়া আৰু পানিছমেণ্ট হৈছে এয়া চাওক, ইয়াত আছে এটা ধুনীয়া বস্তু, এতিয়া নেদেখাওঁ, একদম পানিছমেণ্টটো দেখাম। আৰু এতিয়া দেখাই দিলেই। তাৰপিছত এতিয়া হৈ গ'ল ষ্টাৰ্ট। তাৰপিছতে বহুত গৰম হৈ আছে, এয়াও গৰম হৈ আছে, অকণমান ঠাণ্ডা হৈ লওক, তাৰপিছত এনে ষ্টাৰ্ট হৈ থাকক। তাৰপিছত ধুনীয়াকৈ ঠাণ্ডা কৰি লওঁ। হ'ল নেকি? ষ্টাৰ্ট কৰিম নেকি? ৰখ, খাবলৈ হোৱা নাই, গৰমটো বহুত হৈ আছে। তো একদম আৰু পূৰা গাইছ, পানী অকণ খাই লওঁ প্ৰথমতে। তো গাইছ, এতিয়া আমি ষ্টাৰ্ট কৰিছোঁ। 1 2 3 লেটছ গো। কিমান গৰম, কিমান দেৰি লাগিব এতিয়া? মই বনাইছোঁ, মই বনাইছোঁ। গৰম হৈ আছে। এই বহুত চিঞৰ কৰি আছে, এইটো ইগন'ৰ কৰক, আমালৈ মন দিয়ক।
মোৰ চক ইমান হ'ব আৰু এই ৰাখিব বুলি কৈছিলোঁ যে দেখিছে শেষ কৰি দিলে চক অলপো নাই অলপ আছে এইখন খাবই তাই এতিয়া সেইখন আৰু মোৰ পৰা ল'ব চাগে তো মই হাৰি গ'লোঁ ভবা নাছিলোঁ হাৰিম বুলি অভাৰ কনফিডেঞ্চ সেইকাৰণে বেয়া মই ভাবিছিলোঁ জিকিম বুলি তাই জিকিলে আৰু আছে মই খাব নোৱাৰোঁ এয়া তো ৰ'বা পানী মই খাই লওঁ এই কি কওঁ অকণমান পানিছমেণ্টটো ল'ম কিন্তু অলপতে ৰখি লওঁ মানে বহুত কি ক'ম মানে গৰম উঠিছে লগতে জ্বলা আৰু এনেও এতিয়া আৰু একচুৱেলি মই খাবলৈ পাম বুলি ভাবিছিলোঁ সেইকাৰণে আনিছিলোঁ এইডাল ইমান এটা মানে জ্বলা হয় কিন্তু সম্পূৰ্ণটো এনেও নাখাওঁ অলপহে খাব লাগিব নেকি অলপহে খাওঁ তো চাই থাকক এতিয়া অকণমান ৰখি লওঁ ৰ'ব পৰা এনেও এই জিকিলে ভবা নাছিলোঁ কিন্তু এই ঘৰতে ৰখি লওঁ ঠিক আছে ভবা নাছিলোঁ কিন্তু হাৰিম বুলি হাৰিলোঁ চাগে মোবাইল কৰিব দেই এতিয়া পানিছমেণ্ট আছে এয়া দেখিছে এইটো ধুনীয়া জলকীয়া এটা আছে লগতে অলপ চাকৰ চেনি আছে এইটো সম্পূৰ্ণ খাব লাগিব সম্পূৰ্ণটো নোৱাৰোঁ বাৰু আধাই অলপে খাম তো গাইজ অলপ ৰখি লওঁ এতিয়া ভাত খাবলৈ খাব লাগিব মস্ত সপোৱা হয় গম পাইছেনে এতিয়া গম পালে ইমানটো পাম মই ইমান চভাই গৈছে পুৰি যাব ভবা নাছিলোঁ হাৰিম বুলি ইমান খোৱাবত মানে কি ক'ম তো গাইজ বেছি দেৰি নকৰোঁ অকণ বহুত দীঘলেই হৈ গ'ল তো খাই দিওঁ খোৱাৰ আগত পানী অকণ খাই লওঁ ভয় লাগিছে জলকীয়া হয় জলকীয়া এইটো মই নাখাওঁৱেই ইমান খাই দিওঁ তই নাহিবি বেয়া জ্বলা এই দুটা একদম ধুনীয়াকৈ ৰাখ মই ফটোকে মাৰি দিছোঁ গাইজ এতিয়া মই দেখিলে হাৰি গ'লোঁ এই জিকিলে এতিয়া এই জিকাৰ কাৰণে এইবোৰ চফা কৰিব দিছোঁ আৰু কি ক'ম মানে ভবা নাছিলোঁ হাৰিম বুলি এতিয়া ইমান জ্বলা মানে অকণমান বহুত দেৰি ৰখিবলগীয়া হ'ল চেনি খালোঁ পানী খাই শেষ কৰিলোঁ তাৰপিছত এতিয়াও মানে পূৰা জ্বলা লাগি আছে মানে অভাৰ কনফিডেঞ্চ সেইকাৰণে বেয়া ভাবিছিলোঁ জিকিম বুলি কি ক'ম আৰু কৈছোঁ নহয় মানে আমি খোৱা বোৱাত ভালেই কিন্তু আজি কি ক'ম মানে ভিডিঅ'ৰ কাৰণে হ'ল চাগে গম নাপায় কিন্তু এনেও মোক সমান খাবতো নোৱাৰে আজি আৰু মানে তাই চাগে মোক মই নাচালোঁ মানে তাই সৰহকৈ দিলে চাগে মোক এইবোৰ গম নাপাওঁ কিন্তু হ'লেও হাৰিলোঁ তো চেলেঞ্জ হাৰিলোঁ যেতিয়াতো পানিছমেণ্টটো পালোঁৱে তো কি ক'ম আৰু জলকীয়াটো হ'ব পাৰে কালাৰটো নীলা হৈ আছিলে কিন্তু কৈছোঁ আৰু কি ইমান জ্বলা মানে তো কি ক'ম আৰু কি এতিয়া যদি ভিডিঅ'টো চাই ভাল লাগিলে একদম চবেই লাইক কৰিব কমেণ্ট কৰিব প্ৰথমবাৰ এনেকুৱা ভিডিঅ' বনাইছোঁ কি হয় কি নহয় নাজানো আৰু উগাৰি আছে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবতো একেবাৰে নাপাহৰিব আৰু কিবা এটা কৈ দিয়া এই আছিলে আমাৰ কেমেৰামেন আৰু এইবোৰ জ্বৰ হৈ আছে তাৰ আৰু এই আছিলে আমাৰ যে উইন প্ৰাইজ কি লাগে এতিয়াতো উইন প্ৰাইজটো এই থাপৰ এটা দি দিছোঁ আৰু তাৰপিছতে এয়া চ' কেনেকুৱা লাগিলে গম নাপাওঁ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কিবা কবি নেকি ঐ ঘৰুৱাই মেলি কেনেকুৱা লাগিছে ৰাখি কেতিয়া আহিলি বহুত ভাল লাগিলে চ' এই সপোৱা বুলি গম পালে এতিয়া চবেই গম পাই গ'ল যে এই যে মহাৰাজ্য ইমানো সকা নহয় আৰু তাই গম পাইছে নহয় মোক হৰুৱাই দিছে যেতিয়া আৰু তাই গম পাইছে আৰু নকওঁ তো আৰু যদি ভিডিঅ'টো ভাল লাগিলে চবেই লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু তো আকৌ নতুন এটা ভিডিঅ' লগ পাম চ' আজিলে বাই বাই